যোৱা কেইদিনমান আগত আসাম প্ৰদেশ মাইনৰিটি কংগ্ৰেছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ ইয়াৰে স্থানীয় সমাজসেৱক হাফিজ মোৰ খুৰা সম্পৰ্কীয় তেখেতক এই কলমদৰ আলী বৰলস্কৰ সাহেবক আসাম প্ৰদেশ মাইনৰিটি সংখ্যালঘু বিভাগৰ উপসভাপতি দায়িত্ব দিয়াত আমি হুজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ ফালে মই যিহেতু হুজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ চেয়াৰমেন হিচাপে মই এই আসাম প্ৰদেশ কংগ্ৰেছক আৰু ওপৰৰ পৰা যিসকল আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাক সহযোগিতা কৰিছে ডাঙৰ ডাঙৰ লিডাৰ তেখেতসকলক মই হুজাই জিলা সংখ্যালঘু কংগ্ৰেছৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালো। মই আজি যেহেতু আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ মাইনৰিটি কংগ্ৰেছৰ উপসভাপতি হিচাপত নিযুক্তি দিয়াত মই জিলা কংগ্ৰেছৰ সভাপতি হিচাপত নিজে আজি অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাওঁ। লগতে তেখেতক দিয়াৰ এটাই কাৰণ আমি অনুভৱ কৰোঁ যে সমাজৰ লগত বিভিন্ন দিনত সমাজৰ লগত সমাজসেৱক হিচাপে যিবিলাক সমাজৰ কাম কৰি আছে এই ক্ষেত্ৰত এজন আলিম আমাৰ কংগ্ৰেছ দলত যেহেতু আহিছে তেখেতৰ লগত আমাৰ বিন্না গান্ধী সমষ্টিখন অসমৰ ভিতৰত বেছিভাগ মাইনৰিটি সমষ্টি আৰু এই সমষ্টিখনত মছজিদ মাদ্ৰাছাৰ পৰা লৈ আলিম সমাজৰ ভূমিকা দলৰ প্ৰতি ইলেকশ্যনৰ প্ৰতি যথেষ্ট এটা থাকে। সেইকাৰণে প্ৰায় 20 বছৰৰ পৰা এই উদ্দেশ্যৰ দলে এই সমষ্টিখন দখল কৰাত যেহেতু আলিম সমাজে বেছিভাগ আগভাগ লৈছিলে। এইবাৰ যেহেতু সকলো মানুহ বুজি পাইছে অসমত কংগ্ৰেছ চৰকাৰ আনিবলৈ হ'লে বিন্না গান্ধীৰ পৰা আমি আৱাজ উঠাব লাগিব। যিহেতু দলে আমাৰ এজন হাফিজ মানুহ হিচাপত কলমদৰ আলী বৰলস্কৰ সাহেবক উপসভাপতি দিয়াত আমি ভাবো যে আলিম সমাজ যেহেতু খুশি হ'ব আলিমৰ পৰা এজন মানুহক দিয়া হৈছে। মই বিন্না গান্ধী সমষ্টিৰ আলিম সমাজক আহ্বান জনাম অসমৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলো ওলাই আহি এইবাৰ অসমৰ বৰ্তমান চৰকাৰ বদলিবলৈ হ'লে কংগ্ৰেছ চৰকাৰ আনিবলৈ হ'লে আমি সকলোৱে একেগোটে কাম কৰিব লাগিব। যেহেতু আলিম সমাজৰ এটা অৱদান আছে যেনেকুৱা আমাৰ হুজুৰ কলমদৰ আলী বৰলস্কৰ সাহেব কংগ্ৰেছৰ দায়িত্ব লৈছে সমাজত কাম কৰিবলৈ হ'লে এইটো এটা দায়িত্ব। ওৱাজ মাহফিলত যেনেকুৱা যায় বা মছজিদ মাদ্ৰাছাত সহযোগিতা কৰে ঠিক দলৰ হৈ পেলাই কাম এটা সময়ত কৰিব পৰা যায়। সকলোৱে মিলি পেলাই আমি আহক বৰ্তমান চৰকাৰ বদলিবলৈ হ'লে আমি বিন্না গান্ধীৰ বিশেষকৈ আলিম সমাজক একগোট হৈ পেলাই আমাৰ কংগ্ৰেছ দলটোক আকোৱালিবলৈ আহ্বান থাকিল। বিশেষকৈ মই কলমদৰ আলী বৰলস্কৰ সাহেবক আপোনাৰ জিলা এই উপসভাপতি আসাম ৰাজ্যিক মাইনৰিটি উপসভাপতি দিয়াৰ কাৰণে মই আৰু এবাৰ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ অৱদান আমাৰ সমষ্টিত অতুলনীয় বহুত আৰু আগলৈ আৰু সমাজৰ কাম কৰি যাব বুলি আৰু আমাৰ দলটোক আগুৱাই লৈ যাব বুলি মই আশাবাদী।